আমাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালো। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে ঘণ্টা বটনটো দবাই দিব। हेलो गाइस, आज आप देख सकते हैं हम आपके लिए लेके आए हैं टिकटॉक पे पहली बार एक घना जंगल। और जैसे कि आप देख सकते हैं इस घने जंगल को, कितना ज्यादा घना जंगल। चल बोजड़ी के আমার মৰমৰ বাইৰে ভিডিঅ' বনাবলৈ কোনো টপিক বিচাৰি নাপালে। ফলত কি হ'ল জানানে? নিজৰ অংগকে দেখুৱাই দিছে। ঘণ্টা কেলা বাল ভিডিঅ' বনাইছ ৰে। এইবোৰ ভিডিঅ' বনাই তহঁতি কি পাইছ হা? তহঁতি কেলাত নিজৰ শৰীৰৰ অংগটো দেখুৱাই কি সন্তুষ্টি লাভ কৰিলি? ঘণ্টা বে আজি এয়া দেখুৱালি, আকৌ কাইলৈ কি দেখুওৱা প্লেন আছে? কাইলৈ চাগে ইয়াতকৈ ওপৰত দেখুৱাবি। চেলা অসৎ ভালি কৰি পেলাই আহ বাপেৰে মোৰ খোৱা মাৰ তেজ খোৱা ছোৱালী কেলা। যদি ভিডিঅ' বনাবলৈ টপিক বিচাৰি নাপাওঁ তেনেহ'লে ভিডিঅ' নবনাবি আকৌ ঘণ্টা কেলা। তোৰ দৰে মক্কেলবোৰৰ কাৰণে ছ'চিয়েল মিডিয়া খুলিব নোৱাৰা হৈছোঁ একেবাৰে। ইমান ধুনীয়া নাম, তোমালোকে এই নামবোৰ ক'ত বিচাৰি পোৱানো? মই যদি আগতে গম পালোহেঁতেন নহয়, তোমাৰ দৰে নাম ৰাখিলোহেঁতেন দেই। কিমান ধুনীয়া নাম চোৱাচোন বাৰু। ঘণ্টা কেলা বাল নাম ৰাখিছ বে তোৰ। এহঁতি কেলা যি কৰি ভাল পায় ন সেইটো টপিকৰ পৰা এটা ফেচবুক একাউণ্ট খুলিবি। ফেচবুক একাউণ্ট নোখোলালৈকে যেন তাহাঁতৰ গা পিপনি নমৰিবই, গা খজুৱতি নমৰিবই। ঘণ্টা কেলা বাল নাম ৰাখিছ বে তহঁতৰ। মাৰ বাপেৰ বাই ভনী কেইজনীলে এইটো একাউণ্টৰ পৰা ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াই নিলে। যদি নাই পঠিয়াই নহয় অতি শীঘ্ৰে পঠিয়াই দে। ধেত কেলা এইবোৰৰ লগত মুখৰ চুপনি মাৰি লাভ নাই। ঘণ্টা কেলা ऐसी कौन सी चीज है जो तुम्हारी है पर उसे यूज कोई और करता है? ऐसी कौन जो हमारी है और उसे कोई और करता है। चीज हमारी है, यूज कोई और करता है। বেটাটা আঙুলি নৃত্য নাটিকা দেখিছে না? আপোনালোকে নিশ্চয় বুজি পাইছে যে কি বুজাব বিচাৰিছে। এই আঙুলি দুটা নহয় মোৰ মুহাৰি ভাঙি পেলাব মন গৈছে। ঘণ্টা কেলা ছোৱালীজনীও কম নহয় বেটি। আমাৰ দেশত ধৰ্ষণৰ মাত্ৰা বাঢ়িছে আৰু ছোৱালীয়ে এইবোৰ ভিডিঅ' বনাই আছে। কি যে হ'ব আৰু দেই। এইবোৰ ভিডিঅ' বনাই ছ'চিয়েল মিডিয়াত নেগেলেকে এহঁতৰ গাৰ পিপনি যেন নমৰিবই। তহঁতৰ লিখিয়াবোৰে ভাৰতৰ সংস্কৃতিত কলংক সানিছে। ইমান ধুনীয়া ছোৱালী, প্ৰথমতে মই ভাবিছিলো যে স্বৰ্গৰ পৰা পৰিণামী আহিলে নেকি। তাৰপিছতে গম পালো এইটো এটা মস্ত হিজিৰা। টাৱালখন অকণমানহে লাগিছে, খুলি ল'ব পাৰিলাহেঁতেন তুমি। আজিকালি হিজিৰামি কৰাটো এটা কমন হৈ পৰিছে। হিজিৰামি নকৰিলে যেন এটা পাৰফেক্ট ভিডিঅ' বনোৱা নহয় যেন। মই থাৰ্ড জেণ্ডাৰৰ লোকসকলক ৰেচপেক্ট কৰোঁ, কিন্তু আমাৰ বহুতো লোকে নিজকে হিজিৰা ৰূপ দি ছ'চিয়েল মিডিয়াত ভিডিঅ' আপলোড কৰে। নিজকে হিজিৰা ৰূপ নিদিলে তেওঁলোক যেন পপুলাৰ নহ'বই। তোমালোকে হিজিৰামি কৰিবলৈ বাদ দিয়া। তোমালোকে ভাল ভদ্ৰতাৰ চিন থকা এটা টপিক লোৱা। সেই টপিকটোৰ ওপৰত তোমালোকে কষ্ট সাধনা কৰি ভিডিঅ' বনোৱা। তোমালোকে দেখিবা যে এদিন নহয় এদিন তোমালোকে সফলতাৰ অৰ্জন কৰিবাই। কাঠ মিস্ত্ৰী বগা মিস্ত্ৰী কথা শুনিছো, কিন্তু এইটো কেনেকুৱা ধৰণৰ মিস্ত্ৰী আৰু ই কাম কি কৰে? আচৰিত। ঘণ্টা নাম ৰাখিছ কেলা। আমাৰ সমাজখনত বিভিন্ন ধৰণৰ মিস্ত্ৰী ওলাই গৈছে। কি যে হ'ব আৰু দেই। শুনা, আমাৰ মিস্ত্ৰীজনক কৈছোঁ, তোমাৰ এই একাউণ্টটোৰ পৰা তোমাৰ মা দেউতা বাই ভনী ককাই ভাই সকলোলৈকে এটা ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াই দিবা। নহবা তোমাৰ এই মহান কৰ্মৰ বিষয়ে তোমাৰ ঘৰৰ মানুহবোৰে দেখোন নাজানিবই। শুনছা, তহঁতি ঘৰত সোমাই যি কৰ তাত মোক ক'বলগীয়া একো নাই। তহঁতি বাৰে প্ৰতি ছ'চিয়েল মিডিয়া গেলাবলৈ অহাৰ কাৰণেহে এইবোৰ কথা মোক ক'বলগীয়া হৈছে। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিল নহয় তেনেহ'লে এটা লাইক কৰি দিবা আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। লগতে ছাবস্ক্ৰাইব আৰু ঘণ্টা বটনটো দবাই দিবা। আজি আমাৰ ভিডিঅ'ৰ সামৰণি এটা ভাল ভিডিঅ'ৰ জৰিয়তে কৰোঁ আহক। मैंने वचन दिया भारत माँ को, तेरा शीश नहीं झुकने दूंगा। मुझे इस मिट्टी की, मैं देश नहीं मिटने दूंगा। ये আকৌ নতুন ভিডিঅ' অনাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই।
বন্ধুসকল আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ঘণ্টা বটনটো দবাই দিব।